নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ যে ইণ্ডিয়ান আৰ্মি অগ্নিপথ স্কিমৰ অগ্নিবীৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে যাম বুলি ভাবিছে আৰু মা দেউতা বা গাৰ্জেনসকলে নিজৰ ল'ৰা ছোৱালীক পঠিয়াম বুলি ভাবিছে, তেন্তে নিজৰ বা সিহঁতৰ এলিজিবিলিটি বা যোগ্যতা কেনেকৈ চেক কৰিব আপোনালোকক A to Z দেখাই যাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ চেনেলৰ ভিডিঅ'টো চাই আছে, তেওঁলোকে এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো দবাই লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে নিজৰ মোবাইল বা লেপটপত থকা গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু টাইপ অপশ্যনত জইন ইণ্ডিয়ান আৰ্মি টাইপ কৰি চাৰ্চ কৰি দিব। এতিয়া দেখি থকা জইন ইণ্ডিয়ান আৰ্মি এই লিংকত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ আহিব। এতিয়া আপোনালোকে নিজৰ বা নিজৰ ল'ৰা ছোৱালীৰ এলিজিবিলিটি চেক কৰিবলৈ এই অগ্নিপথ অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত বহুতো লিংক অ'পেন হৈ আহিব। ইয়াত দেখা পাব যে এলিজিবিলিটি, ইউজাৰ ৰেজিষ্ট্ৰেশ্যন, লগইন ইন / এপ্লাই অনলাইন, ৰেলী প্ৰগ্ৰাম, ৰেলী নটিফিকেশ্যন। যদি আপোনালোকে অগ্নিবীৰত যাম বুলি ভাবিছে বা নিজৰ ল'ৰা ছোৱালীক পঠিয়াম বুলি ভাবিছে, তেন্তে প্ৰথমে ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আৰু লগইন ইন / এপ্লাই অনলাইনত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এলিজিবিলিটি বা যোগ্যতা চেক কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব। এতিয়া এলিজিবিলিটি চেক কৰিবলৈ আপোনালোকে এলিজিবিলিটি লিংকত ক্লিক কৰিব। ইয়াৰ পাছত এনেকৈ এলিজিবিলিটি পেজ অ'পেন হৈ আহিব। এতিয়া প্ৰথমে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। ইয়াৰ পাছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পাছত টেক্সেলটো চিলেক্ট কৰিব। ইয়াৰ পাছত হাইটটো CMত দিয়া আছে, আপোনালোকৰ হাইটটো চিলেক্ট কৰি ল'ব। ইয়াৰ পাছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। ইয়াৰ পাছত কোৱালিফিকেশ্যনটো চিলেক্ট কৰি আপোনালোকে চিলেক্ট কৰা কোৱালিফিকেশ্যনটো যদি পঢ়ি আছে, তেন্তে আপোনালোকে এপিয়াৰিং বক্সত ক্লিক কৰিব আৰু যদি পাছ কৰিছে তেন্তে পাছ বক্সত লিংকত ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াৰ পাছত মেৰিটেল ষ্টেটাছটো চিলেক্ট কৰিব। ইয়াৰ পাছত তলত দেখা পাব যে আৰ ইউ ৰি-মাষ্টাৰিং কেণ্ডিডেট। ইয়াৰ অৰ্থ হ'ল আপোনালোকে আগতে যদি ইণ্ডিয়ান আৰ্মিত গৈছে, তেন্তে আপোনালোকে ইয়েছ চাৰ্কুল বক্সত ক্লিক কৰিব আৰু যদি যোৱা নাই তেন্তে ন' চাৰ্কুল বক্সত ক্লিক কৰিব। ইয়াৰ পাছত স্ক্ৰল ডাউন কৰিব আৰু দেখা পাব যে বহুতো স্পেচিয়েল কেটেগৰী অপশ্যন চিলেক্ট কৰিবলৈ আহিব। আপোনালোকে যদি স্পেচিয়েল কেটেগৰী হয়, তেন্তে ইয়াত দিয়া আপোনাৰ কেটেগৰীটো চিলেক্ট কৰি ল'ব আৰু যদি নহয় তেন্তে নন ডিছপেনশ্যন কেটেগৰীত থাকিবলৈ দিব। ইয়াৰ পাছত চেক এলিজিবিলিটি লিংকত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অলপ স্ক্ৰল ডাউন কৰি ল'ব আৰু তলত দেখা পাব যে ইউ আৰ এলিজিবল ফৰ কাৰেণ্ট প্ৰফাইল। আপোনালোকে আপোনালোকৰ ডেট অফ বাৰ্থ আৰু কোৱালিফিকেশ্যন চিলেক্ট কৰাৰ অনুযায়ী এপ্লাই কৰিবলৈ এনেকৈ পষ্ট কেটেগৰী পেজ অ'পেন হৈ আহিব। ইয়াত মই যিটো ডেট অফ বাৰ্থ আৰু কোৱালিফিকেশ্যন দিছিলোঁ, সেইধৰণে এপ্লাই কৰিবলৈ দুটা পষ্ট আহিছে। 1 নম্বৰত অগ্নিবীৰ জেনেৰেল ডিউটি অল আৰ্মছ, 2 নম্বৰত দিয়া আছে অগ্নিবীৰ ট্ৰিটমেণ্টছ অল আৰ্মছ। এনেকৈ এলিজিবিলিটি চেক কৰাৰ পাছত কাষতে থকা লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু বৰ্তমান সময়ত লিংকটো দিয়া নাই, যেতিয়া দিব তেতিয়া এপ্লাই কৰি ল'ব পাৰিব। এনেকৈ আপোনালোকে মাজে মাজে চেক কৰি থাকিব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেন্তে প্ৰথমে ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত গৈ ৰেজিষ্টাৰ কৰিহে এপ্লাই কৰি ল'ব। যদি কিবা প্ৰশ্ন থাকে তেতিয়া কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটোৰ ভিডিঅ' যিসকল বন্ধুৱে নতুনকৈ চাই আছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল আইকনটো দবাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।